হে গাইজ বিহু চাব যাব ওলালোঁ ডিব্ৰুগড় চকেডিং খেলপথাৰলৈ। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰঙালী উৎসৱ 2024 আৰু আমি এতিয়া ডিব্ৰুগড়লৈ গৈ আছোঁ। এইফালে সপোন, হেল্ল' গাইজ, সপোন আছে, এইফালে বিটু আছে, এইফালে সন্ধান আছে আৰু এইফালে আমাৰ শিৱু আহিছে। শিৱু হাই কৈ দিয়া। যোৱাকালিও বিহু চাই আহিছে বোলে, কেনেকুৱা বোলে বিহু চাই? বিহু একদম মজা মজা ন? এইফালে হেমকান্তদাও আছে এয়া। আৰু আমি এতিয়া ডিব্ৰুগড় গৈ আছোঁ আৰু ডিব্ৰুগড় বিহুখন বহুত এটা হাই লেভেলৰ বিহু খুব। আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰিব আহিব ৰিচা ভৰদ্বাজ আৰু জুবিন গাৰ্গ। আৰু জুবিন দাৰ প্ৰগ্ৰেম কেতিয়াও মিছ কৰিব নোৱাৰোঁ, তেওঁ গান শুনি খুবেই ভাল পাওঁ, সকলোৱে ভালো পায়। আৰু এতিয়া আমি ডিব্ৰুগড় গৈ আছোঁ আৰু অহা কাইলৈ গীত পৰিৱেশন কৰিবলৈ আহিব অংগৰাগ মহন্ত, পাপন দাই। আৰু অহা কাইলৈ আপোনালোক মই ভিডিঅ' কৰি দেখুৱাম। চ' ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু লগতে শ্বেয়াৰ কৰিব। এতিয়া ব'লক ডিব্ৰুগড়লৈ যাম। আৰু বৰ্তমান আমি আহি পালোহি ডিব্ৰুগড় আৰু গাড়ীখন প্ৰায় 1 কিলোমিটাৰমানৰ আঁতৰত থৈ আহিবলগীয়া হৈছে, যিহেতু বহুত ভিৰ। আৰু আহিয়েই কিবা এটা পেট পূজা কৰি লওঁ, তাৰপিছত আপোনালোকক বিহু দেখুৱাম। আৰু এইফালে আমাৰ ৰুটি আহি গ'ল, ৰুটি, আলু ভাজি, চাটনি, মটৰ, এইফালে ডিব্ৰুগড় আছোৱে চেল্ফি পইণ্ট এটা খুব সুন্দৰকৈ সজালে। আই লাভ ডিব্ৰুগড় আছোঁ খুব ধুনীয়াকৈ সজাইছে। আৰু তাৰ কাষতে এটা শ্বহীদ বেদী এটা খুব সুন্দৰকৈ সজাই উলিয়ালে। শ্বহীদ প্ৰণামো তোমাক, বঢ়িয়া লাগিছে চাবৰ কাৰণে, খুব ভাল লাগিছে ডিব্ৰুগড়লৈ আহি পিনে। এতিয়া ৰিচা ভৰদ্বাজে গীত পৰিৱেশন কৰিব। আমি এতিয়া ৰিচা ভৰদ্বাজৰ গান শুনিম আৰু সকলোৱে এনজয় কৰিছে, আমিও এনজয় কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো চাই এনজয় কৰক। চ' সকলোৱে শ্বেয়াৰ কৰি দিব।
ঋষা ভট্টাচাৰ্যৰ সংগীত অনুষ্ঠান সফল সমাপ্তি ঘটিল। এতিয়া জুবিন দাৰ গীত পৰিৱেশন কৰিব। জুবিন দাৰ বেণ্ড পাৰ্টি ৰেডি কৰি আছে। এইফালে ঢুলীয়াজনকতো চিনি পাইছেই। এতিয়া আমি জুবিন দাৰ গীত উপভোগ কৰিম। চিলাপথাৰৰ পৰা দুজন ব্যক্তি আহি জুবিন দাক উপহাৰ দিবলৈ আহিছে। জুবিন দাক গামোচা এখনত ধুনীয়াকৈ ৰাখিছে। আই লাভ জুবিন দা। ৱাও, বঢ়িয়া, মজা লাগিছে।
যোৱাকালি প্ৰগ্ৰেম চাই আহোঁতে প্ৰায় 4টামানে বাজিলে আৰু মোৰ মোবাইলটো ছুইচ অফ হৈ থাকিলে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু অহা কাইলৈ আপোনালোকক মই পুনৰ ডিব্ৰুগড় বিহু মেলা দেখুৱাবলৈ লৈ যাম যিহেতু আজি অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন কৰিব আহিব আৰু তাৰ লগে লগে বাৰেৰ সহনীয়া সাংস্কৃতিক অনুষ্ঠানো আছে প্ৰতিটো অনুষ্ঠান আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আজিলৈ বাই বাই